নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ নেক্সট মিনি ব্লগলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আহকচোন আজি এখন ধুনীয়া থালি প্ৰস্তুত কৰোঁ। প্ৰথমতে এখন কেৰাহী ধুনীয়াকৈ পাতি দিলোঁ আৰু ইয়াতে অলপমান পিঁয়াজ দিলোঁ। পিঁয়াজ দি অলপ ভাজি লোৱাৰ পাছত বিলাহী দি আকৌ ভাজিলোঁ। ধুনীয়াকৈ ভজা হোৱাৰ পাছত ইয়াত দিলোঁ মই লাও আৰু লাও দি আকৌ অলপমান ভাজি ল'লোঁ। তাতে হালধি নিমখ এড কৰিলোঁ, কৰি অকণমান লৰাই ল'লোঁ। এয়া দেখিছেনে, মই অকণমান ঢাকি দিলোঁ আৰু ঢাকি দিয়াৰ পাছতে ইয়াত ধুনীয়া এটা কালাৰ আহিছে আৰু কালাৰ অহাৰ পাছতে অলপ সিজাৰ পাছতে বাৰু মই পানী দি দিলোঁ আৰু পানী দি আকৌ ঢাক মাৰি দিলোঁ। আৰু সেয়া হয় মানে এয়া পাচলি কাটিলোঁ দেখিছেনে, আমাৰ বাৰীৰে হয় লাই পাত, আৰু লাই পাত কেইখিলামান আনি মই ধুনীয়াকৈ এয়া এখন কেৰাহী পাতি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু আজি খানাটো এয়া আছিল স্পেচিয়েল। আৰু এয়া মোৰ ধুনীয়াকৈ লাই শাক আৰু মোৰ ধুনীয়াকৈ মাছৰ তৰকাৰী আৰু মাছৰ পিটিকা ধুনীয়াকৈ ৰেডি হৈ গ'ল। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত।